Guys, good morning. Welcome back to my channel. আজি পুৱাই পুৱাই মোৰ মূৰটো গৰম হৈ গৈছে কাৰণ মই অৰ্ডাৰ কৰিছিলোঁ কিবা আৰু এইবিলাক কি আহিছে মই ধৰিবই পৰা নাই আকৌ এইবিলাক এতিয়া ৰিটাৰ্ণ কৰিব লাগিব তাৰ পিছত মই এগিলাস গৰম পানী খাওঁ ৰাতিপুৱাই পুৱাই মই ফাৰ্ষ্টতে গৰম পানী এগিলাস খাওঁ ভিনেগাৰ লৈ তাৰ পিছত মই চাহ খাওঁ আৰু চাহ খোৱাৰ আগতে আজিৰ ওয়েদাৰটো আপোনালোকক বাহিৰৰ ওয়েদাৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ আজি বেছি গৰমো নাই বেছি ঠাণ্ডাও নাই তাৰ পিছত মই এখিনি যিখিনি প্লান্ট আছে লিভিং প্লান্ট এইবিলাকত মই পানী দি আছো আৰু এইখিনি ময়ে দেখভাল কৰো মই লগাইছিলো এনেকুৱাকে মই আৰু মায়ে দুটাই বিয়া হৈ গৈছে এটা ঘৰত খাব মায়ে মন্দিৰত চাকি দি আছে আৰু মই মাৰ লগত কিবা কিবি এনে কথা পাতি আছো তাৰ পিছত আমাৰ চাহ হৈ গ'ল এটা গাখীৰ চাহ এটা লাল চাহ মই গাখীৰ দিয়া চাহ খাওঁ তাৰ পিছত এইখিনি পিঠা মায়ে বনাইছিলে মায়ে আৰু মই আৰু এইটো কাপোৰ আহিছে মায়ে অৰ্ডাৰ কৰিছিলে কাপোৰ অনলাইন অৰ্ডাৰ কৰিছিলে আৰু কাপোৰযোৰ বহুত ধুনীয়া এইটো কালাৰটো মোৰ বিৰাট ভাল লাগে আৰু গোল্ডেন কালাৰৰ ফুল আছে কাপোৰযোৰত মোৰ ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কাপোৰযোৰ জনাবখিনি খাই জল্দি লাঞ্চ বনাব যাওঁ কাৰণ আজি লাঞ্চ মই বনাব লাগিব মা নাই মায়ে বাহিৰত পূজা খাব গৈছে আৰু আজি চাৰিওফালে পূজা সেইকাৰণে মই ঘৰত খিচৰি বনাইছোঁ আৰু খিচৰি বনাই থাকোঁতে মোৰ মিন্ত্ৰাৰ পৰা এটা অৰ্ডাৰ দিছিলোঁ এইটো আহিল চাও কি আছে ভিতৰত মই খুলি আপোনালোকক এবাৰ দেখাই দিম আৰু ইয়াৰ ভিতৰত আটাৰ আছে এটা মই আগতে এইটো ইউজ কৰিছোঁ ভাল লাগে গোন্ধটো আৰু তাৰ পিছত মই লাঞ্চটো ৰেডি কৰিছোঁ লাঞ্চত আছে আজি খিচৰি আৰু বিলাহীৰ সালাড তাৰ পিছত আলু ভাজি আৰু ফুলকবি ভাজি আমাৰ খোৱা হৈ গ'ল আৰু বহুত টেষ্টি আছে এতিয়া ইয়াত মোৰ স্কিন কেয়াৰ লৈছোঁ আজি যাম আৰু আমি কোৱাটাৰত সেইকাৰণে স্কিন কেয়াৰ বিলাক আছে মই যি ইউজ কৰোঁ সাউন্ড প্ৰটেকশ্যন ইয়াত আছে মোৰ কাপোৰখিনি লৈছোঁ তাৰপিছত সন্ধিয়া হৈ গ'ল মই চাহ খাব লৈছোঁ আৰু চাহ খাই তাৰপিছত মন্দিৰৰ পৰা মই এইটো আমাৰ মন্দিৰৰ খিচাৰি এইখিনি এতিয়া আমি দুটাই খাম ৰ'ব দেখাই আছোঁ আৰু এইখিনি আমাৰ ঘৰৰ সাৰ নিদিয়া চব্জি আমি দুটাই খাম আমাৰ চব্জি এইখিনি ঘৰৰ খাৰ চাৰ নিদিয়া সেইকাৰণে আমি দুটাই লৈ যাম এইটো পানী লাও বাকীখিনি এইটো চিনি পাইছে অমিতা পানীলাও আৰু বন্ধাকবি আৰু ফুলকবি আমি গৈ আছোঁ কোৱাটাৰত গৈ আছোঁ ৰাতি এতিয়া টাইম হৈছে 8:16 আমি আহি পালোঁ আমি অকণমান সোনকালে আহি পালোঁ অকণমান ৰাস্তাতে বজাৰ আছিল এইবিলাক আলু পিঁয়াজ এইবিলাক ল'লোঁ আৰু এতিয়া ভিতৰত গৈ আছোঁ এতিয়া বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ বিৰিয়ানী খাওঁ তাৰপিছত শুই যাম গাইজ চ' কালি ৰাতি যেতিয়া ভিডিঅ' কৰিছোঁ তাৰপিছত আৰু মই ভিডিঅ' কৰিব টাইম পোৱা নাই কাৰণ মই বহুত বেছি বিজি হৈ আছিলোঁ কাৰণ বহুত দিনৰ মূৰত ইয়াত আহিছোঁ ঘৰটো অকণমান লেতেৰা হৈ আছিল সেইবিলাক চাফা কৰিলোঁ তাৰপিছত ভাত পানী বনালোঁ তাৰপিছত এতিয়াহে মই ফ্ৰী হৈছোঁ এতিয়া আকৌ আমি ফুৰিব যাম মানে অকণমান বজাৰ কৰিব যাম বজাৰ কৰি আহোঁ বাইকত যাম সেইকাৰণে পিন্ধি লৈছোঁ কাপোৰ চাপোৰ পূৰা আৰু এইখন মোৰ নহয় সেইকাৰণে বহুত ঢিলা হৈ আছে আৰু মোৰ অকণমান চৰ্দিও লাগি আছে টেবলেট আনিব লাগিব সেইকাৰণে কিনিব লাগিব চ' আপোনালোককো দেখাই দিম আমি ইয়াতে কিবা কিবি খালোঁ খাই আৰু বজাৰ বহুত কৰিলোঁ বহুত কৰি ঘৰত গ'লোঁ আপোনালোকক দেখাই দি আছোঁ মই কি বজাৰ কৰিছোঁ মই বহুত কিবা কিবি বজাৰ কৰি আনিলোঁ আপোনালোকক দেখাই আছোঁ কি আছে ইয়াত এইটো মোৰ ফেভৰেট যিটো নুডলছ মই খাওঁ সেইটো নাপালোঁ সেইকাৰণে এইটো তাৰপিছত বাকীখিনি মই দেখাই আছোঁ জল্দি এইটো ব্ৰেড এইটো জেলি এইটো কি এইটো নুডলছ তাৰপিছত এইটো হ'ল বাদাম এইটো চাহপাত আৰু এইটো জেলি আৰু এটা জেলি এইটো গাখীৰ নাছিল চাহ খাবৰ কাৰণে গাখীৰ আৰু এটা এইটো খেজুৰ চাউল আৰু এইখিনি কিবা আজিৰ ভিডিঅ'টোত এইখিনি আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টছত জনাব আৰু ভাল লাগিলে লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব